নমস্কাৰ, গুড মৰ্নিং সকলোকে। আজিৰ মোৰ ভিডিঅ'টো এইখিনি আৰম্ভ কৰোঁ বলক। এতিয়া পূৰা গৈ আছোঁ চিৰিয়াখানা ফালে। তেনেহ'লে চাই থাকক ভিডিঅ'টো। ৰাস্তা খালী চবফালে। আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোন। নতুন এইটো ৰাস্তা খুলি দিলে অলৰেডি, খুব সুবিধা হ'ব এতিয়া। নহ'লে আমি সেইফালৰ পৰা ঘূৰি আহোঁ। সেইখিনি মজা লাগিছে দেই। ৱাও মজা। এইখন নতুন অভাৰ ব্ৰিজ অপেনিং হোৱাই নাই, মই উঠাই দিলোঁ চাইকেল আজি 4 তাৰিখে, নৱেম্বৰৰ 4 তাৰিখে দীপাৱলীৰ দিনাখন শুভ উদ্বোধন কৰিব এখন ব্ৰিজৰ। চাইড আছে পেইণ্টিং, চব কি ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে। কিন্তু লেতেৰা হৈ আছে, চাফা কৰাই নাই। দাদাহঁতে পূৰা আৰ্ট কৰি আছে ৱালবিলাকত, ধুনীয়া ধুনীয়াকৈ পেইণ্টিং কৰি আছে। সেইখিনি পূৰা কাজিৰঙা এটা বনাইছে, মজা লাগিব। এইফালে গণেশগুৰি, এইফালে খানাপাৰা, এইফালে লাষ্ট গেট হৈ এনেকৈ যাব। এতিয়া পূৰা পেইণ্টিং কৰি আছে ধুনীয়া ধুনীয়াকৈ। মৰ্ণিং ৱাক কৰিব আহোঁতে নতুন ব্ৰিজখন পূৰা মানুহে ভৰ্তি হৈ গ'লে আৰু কিমান চেল্ফি, খালি লেতেৰা হৈ আছে, এতিয়া চাফা কৰা নাই। মজা লাগিব। সেইফালে ব্ৰিজখন টি টাইপৰ, ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে এইবিলাক। বহুত কম সময়ৰ ভিতৰতে বনালে এখন ব্ৰিজ। নহ'লে বহুত ৰাস্তা আগতে ভিৰ হৈছিলে, আজিকালি ব্ৰিজখন হোৱাৰ কাৰণে বহুতখিনি তৎ পাব গুৱাহাটীবাসীয়ে। যি নহওক চৰকাৰে বহুত ভাল কাম কৰিছে। চাওকচোন কি ধুনীয়া কাম চলিও আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই, আছে আৰু মাজতে 3-4 দিনমান 5 দিনমান আছে। সেইকাৰণে খুব সোনকালে কৰি আছে কামবিলাক। পূৰা পেইণ্টিং কৰি আছে, চাফা কৰি আছে। মজা লাগিব হৈ গ'লে। আহি থাক। তো মোৰ ভাইটি আহি আছে পিছফালে। কোনটোত? অঁ এইটোত বেছি আছে মোৰ। সিহঁতি ভাল, মানুহখিনি খুব ভাল। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. বম বম ৰাস্তা হৈ গ'ল এতিয়া, চবফালে আহল বহল। তেতিয়াহে দিছপুৰ নিচিনা লাগিছে। খুব চাফা, মজা লাগিব দিছপুৰখন যদি এনেকৈ হৈ যায়।
তেজপুৰৰ নাজাৰাই চেঞ্জ হৈ গৈছে পুৰা। মই এতিয়া খানাপাৰা ষ্টাফ কলেজৰ ভিতৰত আছোঁ। ইয়াত খুব ভাল লাগে, ইমান ধুনীয়া ধুনীয়া ৰাস্তা আৰু মানুহ গাড়ী মটৰ খুব কম, সেইকাৰণে এইখিনিত চাইকেলিং বা খোজকাঢ়ি খুব ভাল লাগে। মই ইয়াতে অলপ দৌৰোঁ গোটেই ৰাউণ্ডটো। তেনেহ'লে চাই থাকক ভিডিঅ'টো, পুৰা চাইকেলিং। वाह, ठंडी ठंडी मीठी मीठी हवा आ रही है, बहुत अच्छा लग रहा है। सुबह का जो मौसम है ना, क्या बताएं हम, एकदम सुनसान परिवेश, सब फाले सेउजिया सेउजिया, फ्रेश लगी गई, किमान धुनिया लगे এইখিনিত। চাওকচোন পিছফালে ৰাস্তা কিমান ক্লিন, ইমান সেউজীয়া। আমাৰ অসমখন সঁচাই খুব ধুনীয়া, এটা খুব ধুনীয়া পৰিৱেশ। মোৰ আগে আগে চবেই মৰ্ণিং ৱাক কৰি আছে আৰু টিকলাটোতে পুৰা চাই, সেইকেইটা খুব ভাল পাইছে সিহঁতি। ৰ'দটো ওলাই আহিছে, চাওক কি ধুনীয়াকৈ, কোমলকৈ ৰ'দ, একদম ফ্ৰেছ লাগি গৈছে। ৰাতিপুৱাৰ বতাহজাকৰ আমেজে বেলেগ, চবফালে চব কুঁৱলী কুঁৱলী। টিকলাকেইটাই খুব ধুনীয়াকৈ চলাই আছে। মই আৰু কেইপাকমান চলাই লওঁ, তাৰপিছত অলপ দৌৰিম। সঁচাকৈ ৰাতিপুৱা শুই উঠি আহিলে খুব মনটো ভাল লাগে, একদম ফ্ৰেছ লাগি যায়। ইমান ধুনীয়া ধুনীয়া বতাহ, একদম ফ্ৰেছ বতাহখিনি আমি ল'ব পাৰোঁ, বহুত ভাল লাগে। ৰেচিং লাগি আছোঁ, টিকলাকেইটা মোতকৈ বহুত আগত গ'ল। মজা ৰেচিং, মজা লাগিছে, ৰেচিং কৰিছে সিহঁতৰ লগত। চলো চলো চলো, ফাৰ্ষ্ট জিকি গ'লোঁ। কিনো বাচ্চাকেইটাকে এনেই আৰু ভাল লাগে, এটা ফূৰ্তি কৰি আছোঁ ইয়াত। মজা। এইখন হৈছে কি ধুনীয়া ধুনীয়া গাৰ্ডেন, চবফালে চব नज़ारा। वाह, इतना ठंडी ठंडी मीठी मीठी हवा आ रही है, मन को सुकून मिलता है। सुबह सुबह का जो नज़ारा है आप लोग देखिए, पंछी पवन की झोंके, इतना अच्छा मौसम है, इतना अच्छा वेदर, मुंह से गान निकल जाते हैं कभी कभी। इतना अच्छा नहीं गाती हूँ मैं, फिर भी थोड़ा थोड़ा गा लेती हूँ कभी कभी। बहुत बढ़िया बढ़िया खुशबू आ रहा है यहाँ पे, बहुत पौधे, अच्छा अच्छा, बहुत मज़ा लग रहा है। मैं पूरा थक गया हूँ, अभी पूरा घर जाएंगे, उसके बाद फ्रेश होके ब्रेकफास्ट करेंगे। आप लोग देखते रहिए मेरे ब्लॉग, दिगंतो लाइफस्टाइल ब्लॉग। थैंक यू फॉर एवरीवन। পাই গ'লোহি খানাপাৰা সায়েন্স মিউজিয়াম, মোৰ চাইডে আছে এইটো সায়েন্স মিউজিয়াম, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। তাৰপৰাই ঘূৰাই দিম আৰু এতিয়া মই অকণমান জিৰাই লৈছোঁ খানাপাৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। অলপ ইয়াত জিৰাই লওঁ, তাৰপিছত ওলাই যাম ইয়াৰ পৰা। তেনেহ'লে ওলালোঁ ইয়াৰ পৰা, এতিয়া গৈ থাকোঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো মই এইখিনিতে সামৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে।
ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ সকলোকে ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে। অ' মাই গড, জয়ানগৰ চাৰিআলিত চাইকেল ট্ৰেকিং বনাই আছে, মজা লাগিব যদি হৈ যায়। ইমান অকণমান, গোটেইখিনি দি দিলে ভাল লাগিব। কিন্তু যি কি নহওক, চাইকেল ট্ৰেকিং বনাই আছে যে। নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। আজি ৰাতিপুৱাই ওলাই গ'লোঁ মৰ্ণিং ৱাক কৰিবলৈ চাইকেলখন লৈ চিৰিয়াখানা ফালে। চিৰিয়াখানা মানে একদম চানমাৰি পালোঁগৈ। চানমাৰিৰ পৰা ঘূৰি আহি মই ৰখিলোঁ আমাৰ যোনখন দিছপুৰ ছুপাৰ মাৰ্কেটৰ ফালে যোৱা এখন ব্ৰিজ বনাইছে, অভাৰ ব্ৰিজ নতুনকৈ। সেইখনৰ ওপৰত আজি চাইকেল উঠাই দিলোঁ। মানুহ যাব দিছে কাৰণ গাড়ী উঠিব দিয়া নাই, যিহেতু সেইখন উদ্বোধন কৰাই নাই এতিয়াও। শুনিবলৈ পাইছোঁ নৱেম্বৰৰ 4 তাৰিখ মানে উদ্বোধন কৰিব নেকি, ইমানতে নাজানো, শুনিবলৈ পাইছোঁ। যি নহওক, অসম চৰকাৰক ধন্যবাদ যে ইমান ধুনীয়া এখন ব্ৰিজ বনাই দিছে খুব কম সময়তে। চাওঁতে চাওঁতে এখন ব্ৰিজ হৈয়ে গ'ল প্ৰায়। আৰু ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি আছে ল'ৰাকেইজন, মানে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো দেখিব পাইছে। মই দিছোঁ অলৰেডি, খুব ভাল লাগিছে। নহ'লে ব্ৰিজখন হোৱাৰ কাৰণে খুব এটা সুবিধা হ'ব, নহ'লে দিছপুৰৰ জেগাখিনি ইমান ট্ৰেফিক জাম হয়, এতিয়া চাগে ভাল হ'ব। আৰু খুব আহল বহল হৈছে জেগাখিনি, খুব ভাল লাগিব। আমাৰ আপাৰ আছামৰ ফালৰ পৰা অহা মানুহবিলাকে চাগে মানে ক'ত আহিলেও চিনিয়ে নাপাব যে ছুপাৰ মাৰ্কেটে হয়নে। ইমান ধুনীয়া মানে জেগাখিনি চেহেৰাই চেঞ্জ হৈ গৈছে। আৰু এটা কথা মোৰ গুৱাহাটীবাসী ৰাইজলৈ, কিছুমান মানুহে দেখিবলৈ পাইছোঁ ইমান ধুনীয়াকৈ পেইণ্টিং কৰি থৈছে, তাৰ ওপৰত পিকাই থৈ যায়। যোৱা বছৰ পূজাত যিখন চিৰিয়াখানা জুৰোডলৈ যোৱা অভাৰব্ৰিজখন উদ্বোধন কৰিছিলে পূজাত, সেইখন উদ্বোধন কৰা নেক্সট দিনাখনেই পিকাই থৈ গৈছে। আমাৰ নিউজ চেনেলত দেখিব পাইছোঁ। তাৰ পিছদিনাখন মই গৈছিলোঁ বাৰু, চাই গৈছোঁ। এনেকুৱা যেন নকৰে, কাৰণ অসম গভৰ্ণমেণ্টে ইমান ধুনীয়াকৈ বনাই দিয়ে। এইবিলাক আমাৰ সম্পদ, আমি ভালকৈ ৰাখিবই লাগিব। এইবিলাক চব নিজৰ বুলি ভাবি যেন মানুহবিলাকে ব্যৱহাৰ কৰে, কেতিয়া অনিষ্ট কৰিব নাপায়। ধন্যবাদ এইখিনি কথা কোৱাৰ কাৰণে মোক বেয়া নাপাব। আৰু এটা কথা, মোৰ ভিডিঅ'বিলাক চাই কেনে পাই জনাব। তাৰপৰা মই গ'লোঁ একদম খানাপাৰা ছায়েন্স মিউজিয়ামৰ পৰা ঘূৰি ষ্টাফ কলেজত গ'লোঁ। ষ্টাফ কলেজৰ ভিতৰত তাত অলপ দৌৰিলোঁ, খোজকাঢ়িলোঁ, তাত চাইকেলো চলোঁ। তাত খুব ভাল লাগে। তাৰ পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিব পাইছে, ইমান ধুনীয়া, খুব চাফা। চবফালে গছ গছনি একদম সেউজীয়া, আৰু ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে। খুব মানে পৰিৱেশটোৱে বেলেগ, ইমান ধুনীয়া বনাই থাকে ফুলবিলাক, ইমান ধৰণৰ, খুব ভাল লাগে তাত। যি নহওক, মই এনেধৰণৰ ভিডিঅ' আগলৈও বনাই যাম। আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি ভাল পায় এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব। ধন্যবাদ সকলোকে, নমস্কাৰ।